হাই গাইজ, ৱেলকাম টু মাই চেনেল pranjalporakhassam। মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ আৰু সকলোকে মোৰ ফালৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোৱে যাতে আগন্তুক দিনবোৰ ভালে কুশলে যায় আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। এইফালে আমি খানা খাবলৈ সকলো বস্তুৰ যা যোগাৰ কৰি আছোঁ আৰু খালি বতৰটোৱেহে বহুত বেয়া কৰি দিছে। চাওকচোন ভিডিঅ'টো এবাৰ। এইটো এটা পুখুৰী, বহুত ডাঙৰ পুখুৰী। আমাক যিহেতু বতৰে বহুত নচুৱাইছে, এতিয়া তাত পাতিম বুলি ক'লোঁ, তাত পাতিম মানে আজি মৰ্ণিং ৰ'দটো ওলাই দিলে এতিয়া বস্তুবিলাক চব ইয়াত আনি মানে হেৰি হৈ গ'ল। এতিয়া আকৌ বতৰটো আকৌ ধেমেকাই দিছে। চাওক, বতৰে নচুৱাইছে আমাক। এইফালে আমাৰ মাইক বক্স সকলো আহি উপস্থিত হৈছেহি আৰু হ'ব আৰু এতিয়া আৰম্ভ। তাকে বতৰেহে নচুৱাইছে, কি হয়। এইফালে আমাৰ সকলোৱে লাহে লাহে কাম কাজ কৰি আছে আৰু সকলো ল'ৰা ডেকা চব বুঢ়া মিল হৈ এইফালে সকলো যা যোগাৰ হৈছে আৰু এইফালে আমাৰ মাইকবিলাক ফিটিং কৰিবলৈ লৈছে আৰু আমিও অলপ লাগি ভাগি দিছোঁ, নহ'লে অকলে কৰিবলৈ প্ৰব্লেম হৈছে। আজি যিহেতু আমাৰ খানাটোত হাঁহ আছে, হাঁহৰ মাংস, তাৰপিছত আমাৰ লোকেল মাছ আছে। এতিয়া সকলোৱে কাম কাজ লাগি আছে আৰু হাঁহ চফা কৰি আছে। চফা কৰাৰ পিছত এতিয়া কাটিব। মই ভিডিঅ'ত দেখাই আছোঁ বাৰু, আপোনালোকে চাই থাকক আগলৈ। এইফালে আমাৰ চফা কৰি আছে, হাঁহ কাটিবলৈ হৈছে আৰু কাটি আছে, এফালে চফা কৰি আছে। আমাৰ এইফালে চব্জি কুটি আছে। এতিয়া সকলো মহিলা আহি পূৰা চব্জি ধুনীয়াকৈ কুটিছে আৰু আহিবলৈ মানুহ আহি আছে। মানে মই ভিডিঅ' কৰোঁতে মানে মানুহ অলপ কম আছে, এতিয়া আহি আছে মানুহ। আমাৰ সকলোৱে নিজৰ নিজৰ কাম কৰি আছে। এইফালে চব্জি কুটি আছে, এইফালে হাঁহ কুটি আছে, এইফালে আমাৰ চৌকা খানি আছে। এইফালে আমাৰ প্ৰতিযোগিতাসমূহ আৰম্ভ হ'বলৈ হৈছে আৰু খন্তেক সময়ৰ পাছত আৰম্ভ হৈ যাব। মই আপোনালোকক দেখাই থাকিম, আপোনালোকে চাই থাকিব সকলোৱে ভিডিঅ'বিলাক। এইফালে আমাৰ এলাউন্স কৰি আছে কিবা কিবি, চাই থাকক। আমাৰ প্ৰতিযোগিতাসমূহ আৰম্ভ কৰিবলৈ হৈ গৈছে। এতিয়া কণ ভাইটি ভণ্টিসকলে বহি আছে। হ'ব আৰু খন্তেক সময়ৰ পাছত আৰম্ভ। পথাৰতে বহা হৈছে। এইফালে আমাৰ চৰুখা পাতিছে আৰু লাহে ধীৰে
ষ্টাৰ্ট কৰিছে আৰু এইফালে আমাৰ সকলো কাৰ্যসূচী আৰম্ভ হৈ আছে। এইফালে চাওক একদম ঘূৰি দিছোঁ আমাক চাই থাকক আগলৈ ভিডিঅ'টো মই সকলো দেখাই থাকিম কি কি প্ৰতিযোগিতা হৈ থাকে। পাহৰাই নিয়া নয়ন কুহুম পাখি মেল চাই লয় এবাৰে নতুন পৃথিৱী পোহৰাই ৰঙে হওঁ ন কালৰ ৰবি তিমিৰ বিদাৰি নতুন যুগৰ নানা নতুন বাতৰি চা চা চকুটোৰ মে গাইছ অলপ আগত গা পা ধুবলৈ ঘৰলৈ গ'লোঁ। গা পা ধুই আহিলোঁ, এতিয়া আকৌ পথাৰলৈ আহিছোঁ। কিনো হৈছে, খাবলৈ হৈছেনে কি হৈছে চাওঁ। প্ৰতিযোগিতাসমূহ হৈ আছে, আপোনালোকে শুনিছে চাগে মাতবিলাক। এইফালে হৈ আছে, এইফালে হৈ আছে, দেখা নাই মই দেখাই আছোঁ বাৰু। ৰ'ব আমাৰ সকলোৱে ভাত বনাই আছে, হৈছেগৈ আৰু এইফালে অনুষ্ঠান হৈ আছে, এইফালে আমাৰ ভাত বনাই আছে। হ'ব আৰু বেছি টাইম নালাগিব চাগে, 3টা 3:30টাত খাব পৰা হৈ যাব চাগে। এয়া আপোনালোকে চাই থাকক। খানাত আছে হাঁহ আছে, হাঁহ মাছ তাৰপিছত ব্ৰইলাৰ সকলো আছে আৰু নোখোৱাবিলাকলৈ ডিম আছে। ভিডিঅ'টো চাই থাকক আগলৈ সকলো। অনিল কুমাৰ পাঠক ডাঙৰীয়া আছে, গতিকে মই অনিল দাক অকণমান আগতে কেনেধৰণৰ আছিলে, এইফালে ভাত কেনেধৰণে দেখিছে বা এই বিহুখনে কিনো সহায় কৰিছে আমাক আপোনাৰ সেই সন্দৰ্ভত অকণমান মই অনুভৱ কৰিব বিচাৰিম। এইফালে আমাৰ অনুষ্ঠান আৰম্ভ হৈ আছে ধুনীয়াকৈ। বিহু গাবলৈ এইফালে আমাৰ মেজি বনোৱা অংগী ভংগী কৰিব লাগিব, এনেকৈ আৰু চলি আছে প্ৰগ্ৰেম। অলপ সঞ্চালন কৰিব লাগিব। ক্ৰিকেটৰ সুস্মিতা এইবিলাক সোণোৱাল নামৰ মানুহ আহি আছে ছোৱালীজনীও গৈ আছে, য'ত ত'ত আছে বাৰু। যথেষ্ট সাহসেৰে তেতিয়াও চলিছিলে, চুইটাই অলপ কৰিছিলে, এতিয়া আজি কিছু বছৰৰ পৰা কমি আহিছে। আৰু এইবাৰতো বৰ দুখৰ বিষয়, আজি 2 বছৰৰ মানৰ পৰা এটা মহামাৰীয়ে আমাক আক্ৰমণ কৰিছে, পৃথিৱীৰ লগতে সমগ্ৰ দিশ। এইফালে আমাৰ ফটোশ্বট চলি আছে। এতিয়া এইফালে ফটো মাৰি আছে, এইফালে প'জ দি আছে ফটো। এইফালে আমাৰ ভাত খাবলৈ সকলো বহিছে আৰু সাজু হৈছেগৈ। এইফালে ডিছ বিলাই আছে। প্ৰয়োজন হৈছে সেয়েহে এইফালে বনোৱা হৈ আছে। আমাক প্ৰায় 10জন চাওকচোন সকলোৱে মিলা প্ৰীতিয়ে ভাত খাই আছে, দেখিবলৈ কিমান শুৱনি লাগিছে। মই মানে ওচৰতে পুখুৰী এটা আছে, পুখুৰীটো ঢাপতে উঠি লৈছোঁ, নহ'লে ভিডিঅ'টো ভাল নাহে যে ওচৰৰ পৰা। এয়া চাওকচোন কিমান ধুনীয়াকৈ খাই আছে সকলোৱে। মইহে খোৱা নাই, দিনটো কষ্ট কৰি খাম আৰু অলপ পাছত। গাঁৱৰ ৰাইজসকলে খাই লওক, অকণমান মানে কম হোৱাৰ পিছত খাবলৈ ভাল হ'ব আৰু। সকলোকে খুৱাই লৈছোঁ বৰ্তমান। কেনেকুৱা হৈছে জনাব ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। এয়া চাওক কিমান ধুনীয়া পৰিৱেশ। এই মাঘ বিহুখন উদযাপন কৰি অহা হৈছে, আজি 8 বছৰ ভৰি দিছে। সেয়ে আপোনালোকে দেখিছে গাঁৱৰ 4টা নামঘৰ ৰাইজৰ এই প্ৰথম খোৱা। আৰু ইয়াৰ আগতে আপোনালোকে যিখিনি দৃশ্য দেখিলে সেয়া হৈছে এই উৰুকাৰ ভোজৰ দিনাখন শিশুসকলৰ তথা ছাত্ৰ ছাত্ৰীসকলৰ মাজত শৈক্ষিক যি প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰা হয়। কালিলৈ আমাৰ ধেমেলীয়া খেলবিলাক অনুষ্ঠিত কৰা হ'ব আৰু আশা কৰিছোঁ এনেধৰণৰ যি ভাতগাজ গাঁৱৰ বুলি নহয়, আমাৰ এই গাঁওখনত থকা যি 7টা জনগোষ্ঠী আছে, সেই 7টা জনগোষ্ঠীৰ ৰাইজসকল একত্ৰিত হৈ একেলগে মাঘ বিহুখন উদযাপন কৰি অহাৰ দিশটোৱে অনাগত দিনত নতুন চামক, নতুন প্ৰজন্মক এক নিদৰ্শন দাঙি ধৰিব। আশা ৰাখিছোঁ এই ধৰণৰ উৎসৱ পাৰ্বণবিলাকে গাঁওবাসীৰ মাজত একতা দোলেৰে বান্ধি ৰাখিব আৰু যি প্ৰান্তত সমাজত বিভাজন আহিছে সেই বিভাজনবিলাককো একত্ৰিত কৰাত ই সহায় কৰিব। সেয়েসমূহ মোৰ প্ৰিয় বন্ধুসকল, শ্ৰদ্ধাৰ এইফালে উঠি আছে
মানে আৰু এক্সট্ৰা হাঁহৰ মাংস ষ্টকত নাই, সেইকাৰণে লাহে লাহে। গুড মৰ্ণিং সকলোৱে। এতিয়া মেজি ফুৰাবলৈ আহিছোঁ, মেজি ফুৰাই আছোঁ ঠাণ্ডা। আমাৰ দ্বিতীয় দিনা কাৰ্যসূচী চলি আছে, ৰছী টনা কিবা কিবি ঢেৰ খেল চলি আছে। চব মানুহবিলাক এতিয়া চাই আছে। বাৰু যি কি নহওক, আমাৰ সভাপতি, উপসভাপতি আৰু সম্পাদকে প্ৰমুখ্য কৰি ডেকা দলৰ সদস্যবৃন্দ, আৰু আমি গম পাইছো অহা 30 তাৰিখ অহা মাঘৰ বিহুৰ আগতেই বৰষুণলে পিঁয়াজ 2 কেজি, দীপ বৰা মছলা, দুলাল বৰুৱাই বিস্কুট দিছে, ডিকু বৰাই দিছে গ্লাছ কিনি, বিকাশ বৰুৱাই চাউল 5 কেজি, ৰূপা বৰুৱা এইফালে আমাৰ আজিলৈ বিদায় আৰু কাৰ্যসূচী। ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব, আৰু যদি চাই ভাল পালে চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব। ভাল লাগিছে নাই কমেণ্ট এটা কৰি ক'ব, আৰু যিমান পাৰিছোঁ আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিছিলোঁ। ঠিক আছে, বাই বাই।